নমস্কাৰ, ৱেলকাম টু মাই ফাৰ্ষ্ট মিনি ব্লগ। আগতে মই এই চেনেলটোত খাদ্যৰ কিছু ৰেচিপি দিছিলোঁ। পিছে এতিয়া ডায়েট মেইনটেইন কৰিব লগা হোৱাত স্বাস্থ্যজনিত কাৰণত মই ৰেচিপি দিব নোৱাৰা হ'লোঁ। সেইবাবে ভাবিলোঁ মিনি ব্লগকে দিওঁ। আহকচোন আজি আপোনালোকক মই মোৰ আজিৰ আবেলিটোৰ মাজলৈ লৈ যাওঁ। সেই গতানুগতিক গুৱাহাটীৰ ট্ৰেফিকৰ মাজেৰে গৈ পালোঁগৈ দীঘলী পুখুৰীৰ পাৰ। তাত থকা শাৰী শাৰী ফুড ষ্টলবোৰৰ মাজত এখন দোকান দেখি চকুত পৰি কেইটামান জাপি দেখি মনটো কিবা ভাল লাগি গ'ল। নামটো চালোঁ, নামটো হৈছে খিলঞ্জীয়া। কিবা অসমীয়া ভাৱ এটা বুকুখনত জোৰ পেলাই নিলে। আপোনালোকক দোকানখনৰ বিষয়ে বৰ্ণনা দি থাকোঁতে ক'বলৈকে পাহৰিলোঁ। দোকানখনতনো কি পায়? আচলতে দোকানখনত পায় বিভিন্ন ফলৰ ৰস। তাৰে মাজত মই খালোঁ ৱাটাৰমেলন জুচ আৰু খাবলৈও টেষ্টি আছিল। পিছে মোৰ পতি পৰমেশ্বৰে নাখালে। সেইবাবে আকৌ আমি গ'লোঁ তাৰ কাষতে থকা কুইক পিকখনলৈ। তেওঁৰ ডিমাণ্ড হৈছে আজি খাব হেনো ড্ৰামছ অফ হেভেন। গৈ দেখিলোঁ এম্বিয়েন্সটো কিছু ধুনীয়া। সেই খিলঞ্জীয়াৰ দৰে নহয়, কিন্তু এটা বেলেগ। বহিলোঁ আৰু বহাৰ পিছত আহি গ'ল আমাৰ সৰগৰ ঢোল, মানে ড্ৰামছ অফ হেভেন। খাই টেষ্টিয়ে লাগিলে। দুয়োৱে তৃপ্তিৰে খালোঁ আৰু এনেদৰেই আমি আবেলিটো পাৰ কৰিলোঁ। ধন্যবাদ।